লাইভ এক্সিডেন্ট মানে ভিডিও কৰি আছিলো কি হল কিনকে বললি ধু হা এই গাড়ি বারবা পায় হা গাড়ি বারবা পায় এই রিজে যাবা দি সৰু চলি আমাৰ যেহেতু 1K সাবস্ক্রাইবার কমপ্লিট হৈ গল সেইভাবে আমাক শুভেচ্ছা জনাবলৈ এজন ব্যক্তি আহিছে কি কব অনাগত দিনবোৰলৈ শুভেচ্ছা থাকিল যেহেতু 1K সাবস্ক্রাইবার কমপ্লিট হৈ গল সেই ফুৰ্তিতে আৰু এখনি কৰিলো দিয়ক আৰু বেছি কৰা নাই মানে 10 টকাকে এটা কাটলো সেই আৰু কি কব আৰু আমাৰ দুখীয়া মানুহ আৰু কি কব গাইছ হাও গাইছ মানে লাইভ এক্সিডেন্ট মানে ভিডিও কৰি আছিলো কি হল কিনকে বললি ধু হাই গাইছ ওয়েলকাম টু মাই নিউ ব্লগ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈকে স্বাগতম জনাইছো বাৰু ভিডিঅ'টো আৰম্ভ কৰো আজিৰ ভিডিঅ'টো কিয় আৰম্ভ কৰিছো কৈ দিয়া আজি 1K হৈছে কাৰণে আমি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু দৰনিল এহা আজি যে ভিডিঅ'টো মই আৰম্ভ কৰিলো মানে কিয় কৰিলো কি ফুৰ্তিতে কৰিলো 1K যে হৈছে সেইভাবে হয় গাইছ ফাইনালি মানে আমি যেটো চেনেলটোত কাম কৰি আছো মানে কমেডি চেনেল ফ্ৰম এছাম গিফ্ট সেই চেনেলটোত আজি 1K সাবস্ক্রাইবার কমপ্লিট হৈছে সেইভাবে আজি মানে ফুৰ্তিতে মানে ব্লগটো ষ্টাৰ্ট কৰি দিলো বাৰু ব্লগচোন আজি ব্লগটোত লাষ্টলৈকে কি হৈ থাকে আপোনালোকে গম পাব ভিডিঅ'টো চালে আমাৰ যেহেতু আজি চেনেলটোত 1K সাবস্ক্রাইব কমপ্লিট হৈছে সেইভাবে সেই ফুৰ্তিতে মানে আমি এটা কেক কাটিম কেকটো কাটিব আমাৰ যেটো মহা হয় বাৰু কাটি দা হেপি বাৰ্থডে নহয় কি বাৰ্থডে হ'ব সাবস্ক্রাইব ইউটিউবৰ সাবস্ক্রাইব কাটি দা খুৱাই দিয়া খা অলপ খা আমাৰ যেহেতু পইচা নাই গাইছ সেইকাৰণে এটোৱে মানে কাটছো গোবৰ গাইছ মানে পাৰ্টি এটা সৰুকে দিম বুলি ভাবছো সেইকাৰণে কিনলা কি কিনলি এইটো কেক বাৰু বলক কেক আছিল আৰু নিমা পাৰলো হৈ পইচা নাই হ'ব দিয়ক পাছত দিম গাইছ গোবৰৰ কেকটো কাটি আহিলো ইবাৰে ফালতুকে নহয় গাইছ মানে এটা সৰুকে হ'লেও যিমান আৰু কেক 5 টকা হওক বা 10 টকা হওক বা 1000 টকা হওক বা 500 টকা হওক কিবা এটা কেক কাটিম আৰু গাইছ মানে কেক কেই টকা কেকটো 10 টকা আৰু 10 টকা হ'লেও চলি যাব যিমানে ডাঙৰ সিমানে ডাঙৰকে কাটিম দে পাৰা হ'লে নে নাই কথাটো যা ক'ত কাটা হেৰি কাটি দিও বল এয়া চলি পলি হাত ইয়াতে না খুলে আনবক্সিং কৰি দি ফাইনালি গাইছ মানে কেক কাটা সময় আহি গ'ল মানে 1K হ'ল মানে দেখিছে কি আনা নাই দিয়ক 10 টকা কেক আৰু কিমান কি কৰিব আৰু আমাৰ কেক ৰেডি হৈছে আমাৰ যিটোৱে কাটিব তে গানটো গাবি না কি ক ৰাইজসকল Happy birthday to you, happy birthday to you. খুৱাই দি গোটেই খা অলপ খুৱাই দি না কি ক অলপ নাই বেছি এইবাৰ মোক দিব মজা আছে গাইছ মানে দামী নহ'ব লাগে মজা আছে কি কয় গাইছ খদৰকে হাল্লা তো গাইছ এই ফুটিতে মই এটা ষ্টাণ্ড দেখাম ষ্টাণ্ডটো বলক চাওক কেমেৰা ধৰ বলা তোমাৰ যেহেতু 1K সাবস্ক্রাইবার কমপ্লিট হৈ গল সেই ফুৰ্তিতে আৰু এখনি কৰিলো দিয়ক আৰু বেছি কৰা নাই মানে 10 টকাকে এটা কাটলো সেই আৰু কি কব আৰু আমাৰ দুখীয়া মানুহ আৰু কি কব গাইছ হাও গাইছ মানে লাইভ এক্সিডেন্ট মানে ভিডিও কৰি আছিলো কি হল কিনকে বললি ধু হা কি হল ধু সি সাইকেল চলাব নাচনা ধু থাই গাইছ মানে ভিডিওটো বানি আছিলো কি লাইভ এক্সিডেন্ট হৈ গেল কাজিয়া নালগিবি কাজিয়া লাগবা নাগে কাজিয়া লাগবা নাগে পস্তাই হাত ভৰি ভাঙলি বেলেগ কথা হলা হয় কাজিয়া লাগবা নাগে তোৰ দোষ নাই ইয়াত দোষ সেইটো কো তই কিনকে কথাটো কৈছোন কন্যাৰ এতিয়া এই সৰুৰ পৰা কন্যাৰ মাৰা কষ্টা দেই চালা কি কম গাইছ কি কম মানে এই সৰুৰ পৰা কন্যাৰ মানে কিবা মানে চাইকেল দাঙি দিয়ে সেই কৰি দিয়ে কিনকে চাইকেল মাৰা বিধান মাৰে মানে সৰুতে গাইছ আৰু এই এক্সিডেণ্টৰ মূলতে হৈছে এই কন্যাৰ মাৰা কিবা মাৰা সেই গাইছ মানে কি কম গাইছ মানে গাঁও অঞ্চলত সেইটো বেছি হৈ গৈছে মানে গাইছ চালা গাইছ ইয়াৰ পৰা যদি আহিম এতিয়া যদি কিবা এটা হৈ গ'লে কি কৰিলি হয়তো দেচোন ক চালা কি হ'ব দুহাৰ লগত ভিডিঅ' এটা বনাব আৰু তাতে মই দি আছোঁ কৈ আছোঁ এতিয়া এক্সিডেণ্ট গাইছ কি কম শুন
কিংকে হবা পাইনো মই এটা ভিডিঅ' বানাই আছোঁ তোৰ যাই তাতে মস্তা মানে তোৰ দোষ নাই ইয়াৰ দোষ দেচোন ভালকৈ কৈ দি ৰাইজৰ আগত কৈ দি ভালকৈ কৈ দি এই মানে মই আহিছিলোঁ তাৰপিছত সিও এনেকৈ পাগলৰ দৰে ঘূৰি কন্যাৰ মাৰছি অকৰ্ণাই মাৰিছে সেয়ে তোৰ দিগদাৰ এই গাঁও অঞ্চলত মানে সৰু চলিকটাৰ মানে চাইকেল এখন ল'ব আৰু কন্যাৰ মাৰিব কাজিয়া কৰবা ধৰছি মানে সেই কৰবা ধৰছি মানে সৰু চলি আৰু কি কাজিয়া কৰবি বাদ দি এই কালি পাৰবা পায় হা কালি পাৰবা পায় এই এৰি যাবা দি সৰু চলি আমাৰ যিহেতু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল সেইবাবে আমাক শুভেচ্ছা জনাবলৈ এজন ব্যক্তি আহিছে কি ক'ব অনাগত দিনবোৰলৈ শুভেচ্ছা থাকিল আমাৰ যিহেতু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে সেইবাবে আমাৰ দ্বিতীয়গৰাকী মানে ব্যক্তি আহিছে 1K শুভেচ্ছা দিবলৈ কি ক'ব মানে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল আমাৰ ইউটিউব চেনেলটো শুভেচ্ছা এটা দি দিয়ক না কি কয় ভাল লাগিছে 1K ছাবস্ক্ৰাইব হোৱাৰ কাৰণে ধন্যবাদ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল দাদালৈ হ'ব দিয়ক গাইজ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে যিসকল ব্যক্তিয়ে মানে মোক শুভেচ্ছা জনাইছে তেওঁলোকক মোৰ ফালৰ পৰা থেংক ইউ আৰু 2024 চনটো শেষ হ'ব ধৰিছে মানে 2025 চন আহিব আজি 2024 চনৰ মানে লাষ্টৰটো দেওবাৰ সেই লাষ্টৰটো দেওবাৰ আৰু 25 চনত নতুন ভিডিঅ' আহিব নতুন কাম কৰি থাকিম অনাগত দিনবোৰৰ দৰে আমাক মানে সেই দি যাব শুভেচ্ছা জনাই যাব আৰু বলক হ'ব দিয়ক ভিডিঅ'টো বেছি আৰু লাম্ভা নকৰোঁ গাইছ এইটো আৰু ভ্লগ ঘপককৈ বনোৱা হ'ল 2025 চনত নতুন আহি আছে এই ভ্লগ নাহে বাৰু আহিব কমেডি ভিডিঅ' তো বিতুমনৰ নতুন এটা গান আহি আছে কেনে গানে হ'ব দে গাইছ হ'ব ভিডিঅ'টো আজি সামৰিছোঁ বাই বাই